সকলোকে যে কেৱল ধুনীয়া ল'ৰা ছোৱালীহে লাগে, আমিবিলাক কি তোমালোকৰ বিয়াত মাছ মাংস বিলাবলৈহে জন্ম হ'লো নেকি? জীৱনটো ৰাণুমণ্ডলৰ দৰেই হৈ পৰিছে, চিনি সকলোৱে পায়, কিন্তু ভাল কোনেও নাপায়। মোৰ গাৰ্লফ্ৰেণ্ড মোৰ বয়ফ্ৰেণ্ড বুলি ফিতাহি মাৰি থাকি লাভ নাই। এইবোৰ পঞ্চায়তৰ ঘৰৰ দৰে, কাৰোবাৰ নামত থাকে আৰু কোনোবাহে পায়। বাঢ়িছে গৰম, কমিছে মৰম, গৰমত নষ্ট হৈছে মেকআপ, ফলত সৃষ্টি হৈছে ব্ৰেকআপ। ল'ৰাই মুখ ধুলেই ফ্ৰেছ, ছোৱালীয়ে মুখ ধুলেই চেছ। অ' ভাই, ডিজিটেল হিংসা কাক বোলে? ফ্ৰেণ্ড লিষ্টত থাকি সকলো পোষ্ট পোৱাৰ পিছতো একো ৰিয়েক্ট নকৰাকৈ ডিজিটেল হিংসা বোলো। ৰাজনীতি আৰু প্ৰেম একেই, প্ৰথমে ডাঙৰ ডাঙৰ কথা, তাৰপিছত শপত ঘন, শেষত ঘেণ্টাডাল। হেল্ল' ৰামধেনু 4G, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড থকাৰ পিছতো বেলেগৰ লগত লিলিমাই কৰি থকা সকলৰ বাবে বনৰীয়া আমি বনৰ চৰাই বনে বনে ফুৰো অনাই বনাই গানটো প্লিজ প্লিজ প্লে' কৰি দিব। বিয়া পতাৰ পাছত আৰু মোবাইল কিনাৰ পাছত মানুহৰ মনলৈ এটা কথাই আহে, আৰু কেইদিনমান ৰখা হ'লে ভাল মডেলেৰে পালোহেঁতেন আৰু।